নমস্কাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ ৰাস্তা ঘাটৰ সামগ্ৰিক উন্নয়নৰ বাবে যোৱা 4.5 বছৰত 1500 কোটি টকাৰ অনুদান আগবঢ়াইছে। বাজেটৰ বাহিৰেও এই 1500 কোটি টকাৰে তেওঁ বিটিআৰৰ পিছপৰা অঞ্চলৰ বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণৰ ব্যৱস্থা কৰিছে। আৰু এইবাৰো তেওঁ দিয়া অনুদান গুডউইলৰ অনুদানেৰে গুডউইল মিছনৰ অনুদানেৰে চিৰাং ডিষ্ট্ৰিক্টৰ বিভিন্ন ৰাস্তা ঘাট উন্নয়নৰ ব্যৱস্থা কৰা হৈছে। তাৰে আজি বিজনীৰ উলুবাৰীৰ পিডব্লিউ ৰাস্তাৰ পৰা লাভদাংগুৰি গাঁৱলৈ এই পথছোৱাৰ উন্নয়নৰ বাবে আধাৰশিলা স্থাপন কৰা হ'ল। আৰু তেনেকৈ বিজনীৰ বিভিন্ন অঞ্চলত পিডব্লিউডি বিভাগে পিছপৰা বহুত ৰাস্তা ঘাটৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইবিলাক কামো অনতিপলমে আৰম্ভ হ'ব।